নমস্কাৰ আৰু ওয়েলকাম টু মাই ইউটিউব চেনেল অল জব আছাম পাঞ্চায়ত। সো আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন চাকৰি লৈ আহিছোঁ। আহিছে নটিফিকেশ্যন পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। সো দুটা পোষ্টৰ নটিচ আহিছে। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক সকলোখিনি কথা বুজি পাবলৈ। আৰু যদি আপুনি আমাৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আহোঁ। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল, ইয়াত দুটা পোষ্ট আহিছে। ফাৰ্ষ্ট হৈছে অম্বুডছমেন আৰু ছেকেণ্ড হৈছে ছ'চিয়েল অডিট। চ' পোষ্ট দুটাৰ নাম অম্বুডছমেন আৰু ছ'চিয়েল অডিট। চ' ইয়াৰ কাৰণে আপোনালোকে পঞ্চায়তৰ যোনটো পঞ্চায়তৰ লিংক হয়, তো তাত আহিব লাগিব। মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, তো তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব, অনলাইন এপ্লাই। তো তাৰ কাৰণে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, PRC আৰু মেডিকেল ফিটনেছ আৰু আপোনালোকৰ কাৰেণ্ট যোনটো কোৱালিফিকেশ্যন, হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন, সেইখিনি চাৰ্টিফিকেট লাগিব। আৰু আপোনালোকৰ এই দুটা পোষ্ট কণ্টেক্সচুৱেল বেচিছ হয়। চ' মনত ৰাখিব, দুটা পোষ্টেই কণ্টেক্সচুৱেল বেচিছ হয়। চ' আৰু এটা পোষ্টৰ মই আপোনালোকক কৈছোঁ, এইটো হ'ল অম্বুডছমেনৰ কাৰণে আপোনালোকৰ এইখিনি ডকুমেণ্ট লাগিব: ডেট অফ বাৰ্থ, PRC, মেডিকেল ফিটনেছ আৰু পাৰ্চনেল এফিডেভিট আৰু আপোনাৰ পাৰ্চনেল ডিক্লেৰেশ্যন চাৰ্টিফিকেট, মানে পুলিচ ভেৰিফিকেশ্যনৰ চাৰ্টিফিকেট আৰু হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট লাগিব। চ' দ্বিতীয়টো পোষ্ট হ'ল ছ'চিয়েল অডিট। তাৰ কাৰণে আপোনালোকৰ ডকুমেণ্টখিনি চাই লওক। চ' বন্ধুসকল, এইটো হ'ল ছ'চিয়েল অডিট। ইয়াৰ কাৰণে আপোনালোকৰ HLC এডমিট কাৰ্ড, এজ প্ৰুফ লাগিব আৰু হায়েষ্ট কোৱালিফিকেশ্যনৰ পাছ চাৰ্টিফিকেট লাগিব আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে। চ' এইখিনি ডকুমেণ্টে লাগিব। চ' ইয়াৰ যোনটো এপ্লাই কৰাৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, তো তাৰ পৰা আপোনালোকে ডাইৰেক্ট আহিব পাৰিব, ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাই কৰি ল'ব পাৰিব। আৰু এইটো দুটা পোষ্টে কণ্টেক্সচুৱেল বেচিছ হয়, পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা আহিছে। চ' আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আহোঁ। চ' আজিলৈ মানে ধন্যবাদ।